ভাল ভাল পৰিৱেশটো বৰ ধুনীয়া পৰিৱেশ দেই। পানী চানীয়ে ৰাস্তা পদূলি একেবাৰে অৱস্থা নাই। পানী কথা কৈছে আপুনি ৰাতি হোৱাৰ কাৰণে আমাৰ বুদ্ধি নাই হয়। এই পৰহিদিনাখন আপোনাৰ জাল এখন পাতিলো, আপোনাৰ এনেকুৱাকে মাছ লাগিছে, এনেকুৱাকে মাছ লাগিছে, মাত্ৰ আপোনাৰ অকল এই 3টা ফুটা বাকী আছে। এই 3টা ফুটা বাকী আছে। হয়, কি মাছ লাগিছিল? আমাৰ সৰু পুঠি খলিহনা তেনেকুৱা ধৰণৰ মাছেই লাগে। আমাৰ সেইফালেও মাছ পুঠি নোপোৱা নহয়। হয়, এবাৰ বুজিছে এই আপোনাৰ জাল এখন পাতিলো, 3 কিলোমিটাৰমান দীঘল হ'ব জালখন। এইবোৰ সৰু সৰু মাছ আমাৰ সেইফালে নাখায় দেই মানুহ, পুঠিবলৈ নাই এইবোৰ নাখায়। আপোনাৰ এইখন জালখন পাতি গৈ আছোঁ ঘূৰি আহোঁতে জালখন চাই আহিছোঁ 5 কেজিমান কাৱৈ মাছ। 5 কেজিমান কাৱৈ মাছ লাগিছে পাতোতে আপুনি পাতি চাওঁতে। পাতোতেই। আমাৰ সেইফালে মানে মাছ পুঠি ধেৰ নহয়। আকৌ ইয়াততো অলপমান বেছিহে হ'ব চাগে। হৰি মামাক কৈ দিয়ক আমাৰ ফালে ৰাস্তাত জাল পতা কথাটো। আমাৰ এফালেও ডাঙৰ মাছ নোপোৱা নহয়। ৰাস্তা পদূলিবিলাক দেখিছেই, এজাক বৰষুণ দিলে বেয়া হয়, বানপানী হলে ৰাস্তা ডুবি যায় গাঁৱত। এই যোৱা বছৰ মানৰ কথা, জাল এখন পাতিলো, আপোনাৰ মানে এনেকুৱা হ'ব ফুটা লাগিলে নহয় আপোনাৰ সৰু মাছ এই চুট নাই বুলিও আপোনাৰ 40 কেজি ওপৰতে হ'ব। 3টা লাগিছে। ইমানটো ফুটা জালখন? হয়, মাছটো এই চুট আপোনাৰ 40 কেজিটো হ'ব। হৰি আমাৰ এই ৰাস্তাত জাল পতা কথা কৈ দিয়কচোন। সেইটো আমাৰতো আপুনি দেখিছে গোটেই ৰাস্তা পদূলিবিলাকৰ অৱস্থা। গোটেই ৰাস্তা গাঁৱৰ প্ৰতিখন গাঁৱৰে ৰাস্তাবিলাক ডুবিছে। এবাৰ কি হ'ল, আপোনাৰ জাল এখন পাতিলো, আপোনাৰ পাতি গলো, চাই আহিছো, আপোনাৰ এই মস্ত শ'ল মাছ 3টা লাগি আছে। এটা নাই কমেও আপোনাৰ এমুনৰ ওচৰত। ৰাস্তাতে লাগে? ৰাস্তাতে লাগে। আমাৰ এতিয়া পানী হ'ল নহয়, ৰাস্তা ডুবি আছে নহয়। মানে চবৰ ঘৰ ৰাস্তা পদূলি মানে ডুবি আছে। আমাৰ জাল পাতি দিয়ে আৰু আমাৰতো এইটো চৰকাৰী সুবিধা বুলিয়ে ক'ব পাৰে। আমাৰ চৰকাৰেও কোনো ক্ষেত্ৰত এতিয়ালৈকে ৰাস্তা পদূলি বনাই দিয়াৰ নামেই মানে চৰকাৰে সুবিধা এটা দিছে আৰু মাছ সুবিধা দিছে। ভালেই হৈছে। আমাৰ সেইফালেও ৰাস্তা পদূলি নুডুবা নহয়। এই ঘৰৰ ভিতৰত যে মাছ ধৰিছিলো, কৈ দে আকৌ কাহিনীটো। এই আমাৰ তাতো হেৰি মানে এনে মাছ নোপোৱা নহয়, এনেকুৱা ডাঙৰ ডাঙৰ। এবাৰ কি হ'ল মানে আমাৰ তাতো ৰাস্তা পদূলি বেয়া দেই, মিছা ক'ব নাপায়। মানে মাছ পুঠিকণ খোৱা আৰু সুবিধাকণ চৰকাৰে আমাকো দি থৈছে। মানে হেৰি এবাৰ পানীটো অলপ ডাঙৰ হ'ল, মই ভাগিনে শুই আছো আৰু ধুম ধুম ধাম ধাম দপদপনি। বোলো ভাগিন কি বস্তু এইটো? ভাগিনে কৈছে বোলে হাঁহ সোমালে নেকি। মই বোলো এই কথা নহয়, টচটো মাৰি চাই দিলো, ইমান মান হ'ব দেই, ইমান মান শকত হ'ব। মানে আপোনাৰ তিমি মাছ, ইমান মান আৰু শকত হ'ব। আৰু 8 ফুট 10-15 ফুট মানে হ'ব নেকি, নহয় জানো ভাজি? সেই আমি দুসাঁজকৈ খাইছিলো আকৌ। দুসাঁজ লাগিলে দেই খাওঁতে, দুসাঁজতে একেসাঁজে নোৱাৰিলোৱে, দুসাঁজ লাগিলে খাওঁতে। সদায় আমাৰ কৈ দিও এই যে আমাৰ ডাম্পাৰৰ এই হেৰিয়াত যে লিকত যে পাইছিলো, বুজিছা মামাই? এই এনেকুৱা দিনা পানী হ'ল আৰু বুজিছে, খৰালি মহীয়া ডাম্পাৰ লিক আছিলে আৰু ঘৰৰ বেক চাইডে গ'লো, জাল এখন লৈ পাতি থৈ আহিলো। অলপ পাছত দেখিছো এই ডাঙৰ, ইমান ডাঙৰ ডলফিন। কেইসাঁজ খালো? আমি 4 সাঁজ মানে হৈছিলে ন আমাৰ দুটাৰ। 4 সাঁজ খালো, 4 সাঁজ মামাই, 4 সাঁজ খালো। ডলফিন 4 সাঁজ খাই দিছো। ডলফিন লাগে? মামা আমাৰ লাগে, আমাৰ তাতো লাগে ডলফিন, নলগা নহয়, লাগে। এই আমাৰ ইয়াত বেছি ডাম্পাৰ লিকত তুমি জাল পাতিবই নোৱাৰা, ডলফিন লাগে। আমাৰ তাত আকৌ হেৰি কুচিয়া দেই, কুচিয়া কাহিনীটো মানে কুচিয়া আমাৰ তাতো লাগে, কুচিয়া লাগে। এবাৰ কি হ'ল গম পাই, এতিয়া পানী মানে মই আৰু বিচনাখনৰ পৰা নামি অকমান আগ বাঢ়িছিলোহে, বোলো পেচাব কৰিব লাগিছে, বাহিৰৰ পৰাই আহোঁগৈ। এই গৈ কিবা এটা উজত মাৰিলো, সেই 3 লুটি 4 লুটি খাই পৰিলো নহয়, গম পাই নাই? তাৰপিছত মই ঘূৰি আহি চাইছো, এইটো কি বস্তু আছিলো, তাতে পানী নহয় জানো, পানীত অলপ এইটো কি বস্তু আছিলো বোলো, লুটি খুৱাই পেলাই দিলে। তাৰপিছত নাই, টৰ্চটো লৈ চালো, পাওঁ
পৰি আছে নহয় কুচিয়া আকৌ এই ডাল ডাঙৰ আছিলে দেই। ডাঙৰ কুচিয়া মানে ইমান- পায় ডাঙৰ ইমান ডাঙৰ ডাল? পায় ইমান ডাল পায় কুচিয়া কুচিয়া মানে খাওঁতা নাই মানে ইমানে কুচিয়া পায় ইয়াত আমাৰ তাত বেছি পায় ইয়াত গম পাইছে এখন মামা বেছি পায় এই আপোনাৰ পায়খানালৈ লেট্ৰিনৰ কুমুদত এনেকে এনেকে কুচিয়া মানে তাত খাওঁতা নাই গম পাইছে আপোনালোকে কুচিয়া নাই চাগে ক'বলৈ গ'লে আমাৰ তাত পায় কৈ দিয়া মিছানো কি ক'ম মিছা ক'লেনো কিডাল হ'ব আমাৰ ইয়াত তোমাৰ এতিয়া দমকলৰ পানীটো মাছ ওলায় যদি তুমি খুব খাবলৈ ইচ্ছা কৰা অলপ দুচুটমান মাৰি দিয়া এই মস্ত মস্ত তোমাৰ মোৱা মাছ পাব পাৰা এনেকুৱা শিঙৰা মাছ পাবা তুমি ইমান মস্ত মস্ত ইমান দীঘল মোৱা মাছ আছে 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 পোৱা যায় ন? পিছে ঠিকেই হৈছে ন ৰাস্তা পদূলি বনোৱা নাই চৰকাৰে আমাৰ সুবিধা অলপ দিছে মাছ পুঠি এটা খাব নহয় জানো বুজিছে মামাই আমাৰ এফালেতো ৰিলিফ চিলিফ নিদিলেও চলি যায় বাৰিষা বতৰ মাছ পুঠি খাই থাকি যাওঁ আৰু তেনেকে মাছে পেট ভৰি যায় বুজিছে মামাই ক'লোৱে আৰু ডাম্পাৰ লিকত আমি ডলফিন পাওঁ ডলফিন তেনেহলে গৈ থাকিব লাগে আৰু ন যি কৰিছে ভালেই কৰিছে আৰু চৰকাৰে পিছে পোৱা যায় নাই মানে আজিকালি গধূলি সময়ত অলপ লাগে পাব ব'লা নহ'লে খাই বৈ নহয় জানো লাগে আৰু